কৃষ্ণ গুৰু বন্ধুসকল সৰ্বপ্ৰথমে মোৰ নমস্কাৰ গ্ৰহণ কৰি ল'ব। বন্ধু বান্ধৱীসকল আশা কৰোঁ আপোনালোকে ভালে কুশলে আছে। বন্ধু বান্ধৱীসকল আজি মই লৈ আহিছোঁ টপ 10 জেনেৰেল নলেজৰ কিছুমান প্ৰশ্ন উত্তৰ। আজিৰ প্ৰশ্ন নং 1 হৈছে শৰীৰৰ আটাইতকৈ ডাঙৰ অন্তঃস্ৰাৱী গ্ৰন্থি কোনটো? ইয়াৰ শুদ্ধ উত্তৰ হৈছে থাইৰয়ড। আজিৰ প্ৰশ্ন নং 2 হৈছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ স্তন্যপায়ী প্ৰাণী কোনটো? ইয়াৰ শুদ্ধ উত্তৰ হৈছে বন্ধু বান্ধৱীসকল তিমি মাছ। আজিৰ প্ৰশ্ন নং 3 হৈছে কোনে তেজৰ গ্ৰুপৰ সন্ধান কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে বন্ধুসকল লেণ্ড ষ্টেইনাৰ। আজিৰ প্ৰশ্ন নং 4 হৈছে এলুমিনিয়ামৰ মূল অক্সিজেন কোনটো? ইয়াৰ শুদ্ধ উত্তৰ হৈছে বন্ধুসকল বক্সাইট। আজিৰ প্ৰশ্ন নং 5 হৈছে প্ৰথম কৃত্ৰিম উপগ্ৰহ কোনটো আছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে বন্ধু বান্ধৱীসকল স্পুটনিক 1। আজিৰ প্ৰশ্ন নং 6 হৈছে কোনটো যন্ত্ৰৰ দ্বাৰা যান্ত্ৰিক শক্তিক বৈদ্যুতিক শক্তিলৈ ৰূপান্তৰিত কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে বন্ধু বান্ধৱীসকল উত্তল ডাইনামো। আজিৰ প্ৰশ্ন নং 7 হৈছে কম্পিউটাৰৰ অস্থায়ী মেমৰিক কি বুলি কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে বন্ধু বান্ধৱীসকল ৰেণ্ডম এক্সেছ মেমৰি। ইয়াৰ শুদ্ধ উত্তৰ হৈছে। আজিৰ প্ৰশ্ন নং 8 হৈছে ৰিখটাৰ স্কেলৰ দ্বাৰা কি জুখিব পাৰি? ইয়াৰ শুদ্ধ উত্তৰ হৈছে বন্ধু বান্ধৱীসকল ভূমিকম্পৰ তীব্ৰতা। আজিৰ প্ৰশ্ন নং 9 হৈছে পৃথিৱীৰ খোলাত কোনটো ধাতু বেছি? ইয়াৰ শুদ্ধ উত্তৰ হৈছে বন্ধু বান্ধৱীসকল এলুমিনিয়াম। আজিৰ প্ৰশ্ন নং 10 হৈছে কোনটো গ্ৰহক সন্ধিয়া তৰা বুলি কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে শুক্ৰ গ্ৰহক। বন্ধু বান্ধৱীসকল যদিহে মোৰ চেনেলত আপুনি নতুনকৈ আহিছে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ বন্ধু বান্ধৱীসকল। জয় অসম, জয় ভাৰত, বন্দে মাতৰম।